হেল্ল' ব্ৰইলাৰৰ আজি দ্বিতীয় দিন। এয়া ইহঁতি এইদৰে খেলি আছে। পানী আৰু দানা দি থোৱা আছে। এই কাগজখিনি লেতেৰা কৰি দিছে পুৰা। এয়া এইদৰে বাল্ববোৰ লগোৱা আছে। ৰঙা লাইটৰ পৰা যিহেতু তাপটো আহে, সেইকাৰণে এইটো 100 পাৱাৰ লগোৱা হৈছে। মাজে মাজে 200 পাৱাৰ লগোৱা আছে। এয়া সিহঁতি মাথনি দৌৰি আছে। ছাইডৰ পানী কাপটো গৰমত দিব নালাগে, কিন্তু সিহঁতে থোপ খাই যায় কাৰণে দিবলৈ বাধ্য হৈছোঁ। এতিয়া পানী কাপটো দি দিয়াৰ লগে লগে সিহঁতে থোপ খোৱা নাই, খেলি আছে। নহ'লে ইটোৰ ওপৰত সিটো উঠি যায়। আজি দ্বিতীয় দিন। মৰ্টেলিটি এটা হৈছে। সেইটো মৰ্টেলিটি সিহঁতি থোপ খাই যায় যে তলত পৰিলে চাগে, উশাহ ল'ব নোৱাৰিলে, সেইকাৰণে সেইটো মৰিলে পোৱালি। এইটো ঘৰতে এয়া ঠাণ্ডা পালে এইদৰে থোপ খাই থাকে সিহঁতি। পানী ফুল দি থোৱা আছে, দানাও আছে। এয়া দুটা মেডিচিন দিয়া হৈছে সিহঁতৰ পানীত মিক্স কৰি পেলাই, আৰু বেলেগ মেডিচিন দিয়া হোৱা নাই। ছুপাৰভাইজাৰ অহাই নাই এতিয়ালৈকে চাবলৈ, কাইলৈ আহিব চাগে। এয়া 3টা ব্ৰিডিং।